মই নাজানো তোমালোকৰ কিমান চিলেবাছ শেষ হৈছে বা মই এইটো নাজানো যে তোমালোকে দিনত কিমান ঘণ্টাকে পঢ়ি আছা কিন্তু তোমালোকে এটা কথা জনা উচিত এয়া তোমাৰ অন্তিম যুঁজৰ সময় তোমালোকে এতিয়া পঢ়িবই লাগিব দিনত কমসে কম হ'লেও তোমালোকে 12 ঘণ্টা নহ'লেও তোমালোকে 10 ঘণ্টা এতিয়া পঢ়িবই লাগিব হয় 12 ঘণ্টা শুনিলে তোমালোকক কিবা একটা লাগিছে কিন্তু তোমালোকে 12 ঘণ্টা নহ'লে 10 ঘণ্টা তোমালোকে পঢ়িবই লাগিব এতিয়া তোমালোকে পঢ়াৰ সময় হয় এইটো তোমালোকৰ এলাহ বাদ দি তোমালোকৰ টোপনিক বাদ দি পেলাই এতিয়া তোমালোকে কেৱল মাত্ৰ পঢ়িব লাগিব সেইকাৰণে মই তোমালোকৰ কাৰণে বেষ্ট ডিসিপ্লিন মেইনটেইন কৰি পেলাই এটা টাইম টেবল বনাইছো যেটো তোমালোকে ফলো কৰিলে নিশ্চিতভাৱে তোমালোকৰ বেষ্ট ৰিজাল্ট ওলাব তোমালোকে যি ভাবিছা তাতকৈ দুগুণ বেছি ভাল ৰিজাল্ট কৰিব পাৰিবা সেইকাৰণে আহা ভিডিওটো শেষলৈকে চাবা তোমালোকৰ লাভৰ কাৰণে এইটো ভিডিও বনোৱা হৈছে তোমালোকৰ লাভৰ কাৰণে এইটো টাইম টেবলটো বনোৱা হৈছে আহা ভিডিওটো ষ্টাৰ্ট কৰো তোমালোকৰ সাবজেক্ট 6টা এটা রুল ফলো করিবা তোমালোকে 3 2 1 ইয়াত কি হ'ব তোমালোকৰ সবতকে হার্ড সাবজেক্ট তিনিটা ইয়াত ৰাখিবা আৰু সবতকে মিডিয়াম সাবজেক্ট তোমালোকে ইয়াত ৰাখিবা আৰু তোমালোকৰ যেটো এটা শক্তি যেটো সাবজেক্ট তোমালোকে কম পঢ়িলে তোমালোকে ভাল নম্বৰ অৰ্জন কৰিব পাৰিবা হেইটো ইয়াত ৰাখিবা 3 2 1 মেথড তোমালোকে ফলো কৰিলে তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব 3 to 1 ইয়াত তোমালোকে মেথছ ৰাখিব পাৰিবা সায়েন্স ৰাখিব পাৰিবা সোশিয়াল সায়েন্স ৰাখিব পাৰিবা সবৰে সাবজেক্ট এটা বেলেগ বেলেগ হয় সেই কাৰণে তোমালোকে এইটো ৰুলত ভাগ কৰিবা আৰু দিনৰ যিবিলাক তোমালোকে পঢ়া শুনা কৰিবা দিনত পঢ়া শুনা কৰিলে 100 ভাগৰ তোমালোকে 30 ভাগ তোমালোকে এই হাৰ্ড সাবজেক্ট কিটা পঢ়িবলৈ চেষ্টা কৰিবা আৰু যি সময় বাকি ৰয় তাত তোমালোকে এইটো দুটা আৰু এটা সাবজেক্ট পঢ়িবলৈ চেষ্টা কৰিবা হেতিয়া তোমালোকে চাবা ৰিজাল্ট তোমালোকে এক সপ্তাহৰ পাছতে তোমালোকে মোক কমেন্ট কৰিব পাৰিবা যে স্যাৰ কিবা এটা পৰিৱৰ্তন আইছে কিবা একটা চেঞ্জ আহিছে হয় আমি কৰিব পাৰিছো এতিয়া আইছো মেইন টাইম টেবুললৈ তোমালোকে টাইম টেবুল কেনেকে ফলো কৰিবা ইয়াত চোৱা তোমালোকে এইটো সাধাৰণ এটা বনোৱা হৈছে সবৰ কাৰণে মেচ নকৰিব পাৰে সেই কাৰণে তোমালোকে নিজে ইয়াৰ দ্বাৰা তোমালোকে কৰি লবা মই তোমালোকক সবতকৈ টান সাবজেক্ট মেথছ বুলি ভাবি লৈছো সেই কাৰণে ৰাতিপুৱা যেতিয়া তোমালোকে উঠা 5টাৰ পৰা 7টা লৈকে তোমালোকে মেথছ পঢ়িবলৈ চেষ্টা কৰিবা মেথছ কৰিবলৈ চেষ্টা কৰিবা মেথছত থকা ৰিভিজন কৰিবলৈ চেষ্টা কৰিবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাই পেলাই তোমালোকে কমপ্লিট মেথছ বিলাক এফালৰ পৰা ক্লিয়াৰ কৰি যাবা আৰু 7:30 পৰা 10 লৈকে তোমালোকে জেনাৰেল সায়েন্স আকৌ এটা হাৰ্ড সাবজেক্ট বুলি মই ধৰি লৈছো তোমালোকে এইটো কৰিবা আৰু নেক্সট তোমালোকে 10:30 যেতিয়া ৰদ ওলাব তেতিয়া তোমালোকে ভিটামিন ডি লৈ পেলাই 12টা বজালৈকে তোমালোকে সোশিয়াল সায়েন্স কমপ্লিট কৰিবা সোশিয়াল সায়েন্সত বহুত ছাত্ৰ ছাত্ৰী টান পায় যিবিলাক সন কিটা মুখস্থ কৰিবলৈ অসুবিধা পায় সোশিয়াল সায়েন্সও সমানে ইম্পৰ্টেন্ট দিবা আৰু 2টাৰ পৰা 3:30 PM লৈকে এইটো পাঁচ বেলাৰ সময় তোমালোকে 12টাৰ পৰা 2টা লৈকে আৰাম কৰিব পাৰিবা তেতিয়া তোমালোকে ইংলিশ পঢ়িবা ইংলিশত তোমালোকে গ্ৰামাৰো আধা ঘণ্টা 1 ঘণ্টা মান গ্ৰামাৰো কৰি পেলাই যাবা আৰু 5:30 পৰা 7 লৈকে তোমালোকে আসামিজ তোমালোকৰ যেটো কম পঢ়িলো তেনুকা সাবজেক্ট যিকোনো আছে তোমালোকে হেইটো পঢ়িবলৈ চেষ্টা কৰিবা আৰু 7ৰ পৰা 8:30 লৈকে তোমালোকে নিজৰ ইলেক্টিভ সাবজেক্ট তোমালোকে ভালদৰে পঢ়িবা আৰু 9ৰ পৰা 10 লৈকে তোমালোকে যিকোনো পঢ়িছা দিনৰ ভাগত যিবিলাক পঢ়িছা হেইটো 10 মিনিট 15 মিনিট কৈ হলে তোমালোকে এইটো মনত পেলাবা যে মই আজি এইটো টপিকটো কভাৰ কৰিছো তোমালোকে যদি এইটো টেবুলটো ফলো কৰা নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব মই নিজে গ্যাৰান্টি দি পেলাই কৈছো তোমালোকে যদি এইটো ফলো কৰা নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে কেইটামান পইণ্ট কিটা মনত ৰাখিবা যেনে 7 ঘণ্টা তুমি খুবা কিয়নো এক্সাম অতিকৈ ওচৰত চাপিছে সেই কাৰণে কোনো ধৰণৰ বেমাৰে তোমাক ধৰিব নোৱাৰে সেই কাৰণে তোমালোকে 7 ঘণ্টা খুবই লাগিব আৰু কি কৰিবা তোমালোকে কমপ্লিট হাৰ্ড সাবজেক্ট এটা প্ৰথমে দিনৰ মই কৈছো নহয় 60% তোমালোকে হেইবিলাক ক্লিয়াৰ কৰি যাবা আৰু স্যাটাৰডে আৰু সানডে তোমালোকে মডেল কোৱেশ্চন পেপাৰ যিবিলাক আমাৰ চেনেলত তোমালোকক মডেল কোৱেশ্চন পেপাৰ আপলোড কৰা হৈছে হেইবিলাক চোৱা আৰু যিকোনো চেনেলতে তোমালোকে মডেল কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ চেষ্টা কৰিবা প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক সলভ কৰিবা যিমান বিলাক তোমালোকে প্ৰিভিয়াস ইয়াৰ পেপাৰবোৰ পাবা জোৰ পৰা পাবা ইউনিট টেষ্টৰে পাবা হাফ ইয়াৰলিৰ পাবা প্ৰি টেষ্টৰে পাব সব গুটেই কিটা সলভ কৰিবা আৰু ৰিভিজন এক সপ্তাহ দুবাৰ কৈ তোমালোকে ৰিভিজন কৰিবলৈ চেষ্টা কৰিবা তেতিয়া চাবা তোমালোকৰ ৰিজাল্ট কিয় ভাল নহয় কি বস্তুৱে তোমাক বাধা দিব পাৰে হেইটো মোক আহি পেলাই কবা তোমালোকে হেইটো ফলো কৰিবা টাইম টেবুল আৰু এই পইণ্ট কিটা ফলো কৰিবা আৰু
তোমালোকে সেলফ স্টাডি বহুত ভালদৰে কৰিবা আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিবা চাবা তোমালোকৰ ৰিজাল্ট বহুত বেছি ভাল হ'ব আৰু তোমালোকে প্ৰি ফাইনেল যিমান পাৰ্চেন্টেজ পাইছা ধৰি লোৱা 40 পাইছা তোমালোকে আখি 85 90 লৈকে তোমালোকৰ পাৰ্চেন্টেজটো লৈ যাব পাৰিবা এইটো অতীতত হৈ গৈছে আৰু তোমালোকৰ কাৰণে ভৱিষ্যতে এই ঘটনাটো হ'ব কিয় যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰি ফাইনেলত ভাল ৰিজাল্ট কৰিব নোৱাৰে তেওঁ এক মাহ ডেৰ মাহ সময়তে এইকেইটা ৰুল ফলো কৰি পেলাই 80 90 প্লাছ লৈকে পাৰ্চেন্টেজ উলিয়াইছে আৰু ভৱিষ্যতো তেনেকুৱাই উলাই থাকিব পাৰিব সেইবাবে তোমালোকে মাত্ৰ পঢ়া শুনাত মন দিয়া আৰু যেটো টাইম টেবল বনাইছো হেইটো তোমালোকৰ হিচাপত ৰাখি লবা ৰাতিপুৱা কোনটো সাবজেক্ট একদম হাৰ্ড সাবজেক্ট তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু যেটো খন্দিয়া তোমালোকে পঢ়িবা 5:30 টা পৰা 7 টা লৈকে 5:30 পৰা 7 টা লৈকে যেটো তোমালোকে ধূপ ধুনা কৰি পেলাই পাছৰখিনি সময় তেতিয়া তোমালোকে নিজৰ ফেভাৰিট সাবজেক্টটো পঢ়িবা তেতিয়া তোমালোকৰ মনটো পঢ়াত যাব আৰু তোমালোকে তাৰ পাছৰখিনি বস্তু ভালদৰে কৰিব পাৰিবা আৰু যিবোৰ সময় তোমালোকে ইয়াত পাইছা সেই সময়ত তোমালোকে ভাল গান শুনিবা মা দেউতাৰ লগত কথা পাতিবা তেনেদৰে টাইমটো তোমালোকে বিজি ৰাখিবা আৰু তোমালোকে ফোনটো বেছি ইউজ নকৰিবা ভাল কামৰ কাৰণে ফোনটো ইউজ কৰিবা যেনে তোমালোকে ইউটিউব চালা তেতিয়া তোমালোকে তাত থকা সলভ এমসিকিউ আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাক ইউটিউবৰ পৰা চাবা আৰু বেলেগ কামত তোমালোকে ইউজ কৰিব নালাগে তেতিয়া তোমালোকৰ চাবা ৰিজাল্টটো একদম ভাল হ'ব বেষ্ট অফ লাক